এদিন মাছ মাংস নাখালেই দেখোন কিবা গা চা বেয়া লাগিব আৰম্ভ কৰেহে মোৰ দেখিছেনে মোৰ অৱস্থা বোলো নাই আজি কিবা এটা খাবই লাগিব তে ব'লক কিবা এটা খাওঁ যোৱাকালি বজাৰৰ পৰা 1.5 কেজি ওজনৰ এটা ৰৌ মাছ লৈছিলোঁ ঘৰত মায়ে ক'লে যে বপাই যা লৈ যা ৰুমত লৈ যা তাত বনাই খাবি কিন্তু কিহেৰে বনাম এইয়া জহা ভোল খুব ধুনীয়া গোন্ধ দেই জহা ভোলকেইটাৰ লগত লৈছোঁ 2টা আলু 3টা পিঁয়াজ অলপ আদা নহৰু বোলো ব'লক আজি মাছৰ আঞ্জাখন জহা ভোলেৰে বনাওঁ আগতে কাটা মেলাখিনি কৰি লওঁ কাটা মেলাখিনি হৈ গ'ল কিন্তু মাছখিনি মোক পুৱাই মাৰি দি পঠাইছিল চ' অলপমান ঠাণ্ডা হৈছিলতো চ' এবাৰ আকৌ গৰম তেলত ভাজি লওঁ মাছখিনি চ' গৰম কেৰাহীত তেল বহাই দিলোঁ তেল গৰম হৈ গ'ল মাছখিনি এবাৰ আকৌ ভাজি লৈছিলোঁ চ' মাছখিনি ভজা হৈ গ'ল তাত অকণমান তেল দি কেইটামান শুকান জলকীয়া পেলাই দিলোঁ তাৰ ওপৰত দিলোঁ ভোল আলু আৰু পিঁয়াজ সেয়া হালধি গুড়ি সোৱাদ অনুযায়ী নিমখ হালধি আৰু নিমখ দি অকণমান লৰাইছোঁ অলপ ভাজি আছোঁ এইয়া আদা নহৰুখিনি মই খুন্দাত লৈ লৈছোঁ আজি এটা খুন্দি মই এইখিনি আজি যিহেতু মাছৰ আঞ্জা ন গতিকে মাছৰ আঞ্জাত নেচাৰেল আদা নহৰু খুন্দাটো দি ভাল লাগে এই পেকেটৰ পেষ্টটো ইয়াতে দি মাছৰ আঞ্জাত মই প্ৰিফাৰ নকৰোঁ তাৰপাছত দিলোঁ মই অকণমান জিৰা আৰু এইটো দেখিছেনে এইটো হ'ল এটা বেংগলী মছলা এইটোৰ নাম হ'ল মাছেৰ ঝোল মছলা ৱাও মছলাও ওলাইছে আজিকালি দেই আৰু খন্তেক সময়ৰ পাছত মই দিলোঁ এয়া পানী কেইটামান কাটি থোৱা জলকীয়া অলপমান আঞ্জাখন উতলাৰ পাছত দিলোঁ মাছ কেইপিচ 3 পিচ মাছ দিছোঁ এপিচ থৈ দিছোঁ পিছদিনাখনলৈ এই আঞ্জাখনৰ এটা কালাৰ আহিছে আৰু দেখিছেনে প্ৰায় আঞ্জাখন হৈছে চ' ফাইনেলি মাছৰ আঞ্জাখন হৈ গ'ল ৰেডি এতিয়া কুকাৰত বহাই দিলোঁ পাম গ'ল এয়া ভাত ৰেডি দেখিছেনে কাইখন আগতে আঞ্জাখন ছাইডত লৈ লৈছোঁ ভাতখিনি বেলেগকৈ লৈ লৈছোঁ বেলেগ একো লোৱা নাই মাছৰ আঞ্জা এপিচ মাছ অলপ ভাত লগতে এটা ভোট জলকীয়া 2 পিচ সুগন্ধিময় নেমু চ' এয়া আছিলে মোৰ যোৱাকালিৰ থালিখন ডিনাৰ থালিখন চ' ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই মোৰ চেনেলটো চ' আজিলৈ এৰিছোঁ চ' বাই আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ত